কোনো নাই মোক কাষতে আজি আপোন বুলিবলে জনক অজা ঘৰতো আছো অকল হয়ে জন অৰণ্য গৈ জনক ৰজা হৈ গ'ল পাগলটো দেখিছা তোমাৰ কাৰণে মই কিমান কেচিফাইজ কৰিছো কি কৰিছ কেচিফাইজ কি কেচিফাইচ ত্যাগ কৰিছো তোৰ চেক্ৰিফাইচ বুলি কয় কি চেক্ৰিফাইচ কৰিছনো মানুহে ভৰিৰ ওপৰতহে থিয় হৈ থাকিছে মই তোমাৰ কাৰণে আঁঠুৰ ওপৰত থিয় হৈ আছো সেইটো আঁঠু কাঢ়া বুলিয়ে কয় লাজ পাইছ এতিয়া পাইছো তোমাৰ কাৰণে বেলেগে কৈ পাইছে কিন্তু মই কৈ পাইছো পাগল হৈছে নেকি কিয় জানা ইলু ইলু চুপ তোৰ ইলু ইলু মাথা তোৰ ইজনী ভাল বেজ এটা লগাই আহত গুটিহে খুৱাওঁ নেকি